2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে আহি পৰিছে এটা খুবেই ডাঙৰ খবৰ। আজি ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। এই খবৰটোৱে ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ ৰণোজ পেগুৱে কি ক'লে শুনি লওক। ৱেবছাইটত প্ৰকাশ পাইছে মেট্ৰিকৰ ফলাফল। আজি বাকী আছে আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ দিনৰ ঘোষণা। হঠাতে মেট্ৰিকৰ দৰে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। আৰু ইয়াক লৈ অসমৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে চিন্তিত হৈ আছে যে আজি 12 বজাত ঘোষণা হ'ব নে নাই এইচএছৰ পৰীক্ষাৰ ফলাফল। আৰু আপোনালোকে যদি গুগলত সাৰ্চ কৰে তেনেহলে 2023 চনৰ 25 মে তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। দুষ্ট চক্ৰই প্ৰচাৰ কৰিছে এই খবৰটো যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আজি দিনৰ 12 বজাত। আজি ঘোষণা নহয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। একাংশ দুষ্ট চক্ৰই চলাইছে অপ্ৰচাৰ। তেওঁলোকে কৈছে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা বিশেষ টুইট কৰিছে। এই টুইটত তেওঁ কৈছে যে যিবোৰ নিউজ ওলাই আছে অথবা সকলো নিউজ ফেক নিউজ বুলি ঘোষণা কৰিছে। আজিৰ এই দিন ঘোষণাক লৈ একাংশ দুষ্ট চক্ৰই চলাইছে অপপ্ৰচাৰ। তেওঁলোকে কৈছে যে আজিৰ দিনৰ 12 বজাত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনৰ 12 বজাত ঘোষণা নহয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ দৰে হঠাতে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল।